হৈ গ'ল আল্টিমেটলি যিটো খবৰ নাহাটো মই বিচাৰিছিলোঁ সেই খবৰটো আহি গ'ল কৰিশ্মা নাথক এঘৰীয়া কৰি দিলে নাগাৰা নাম সংঘই এঘৰীয়া কৰিছে কৰিশ্মা নাথক মানে টানি টানি মানে কেকুৰাৰ নিচিনা টানি টানি ছোৱালীজনীক পেলাই দিলে আপোনালোকে তাই মানে মই আপোনালোকক লৈ লাজ পাইছোঁ ইমান বেয়া মেণ্টেলিটিৰ মানুহ কেনেকৈ এজনী ছোৱালীয়ে নাগাৰা নাম গালে তাই কিবা এটা কৰিব চেষ্টা কৰিলে তাইক মানে টানি টানি মানে সহ্য নহ'ল নে কি কয় আপোনালোকে অলপ সহ্য নহ'ল কৰি দিলে তাইক এঘৰীয়া এতিয়া মানে কি তাইকতো নোৱাৰে আৰু মানে নাগাৰা নাম গাব নোৱাৰিব এইটোৱে নেকি আপোনালোকে হিৰো নেকি আপোনালোক মানুহক আমুকক এঘৰীয়া অসমতে মই বেছি নাটক দেখি আছোঁ দেই এঘৰীয়া কোনোবাই মুৰ্গী পুহিলে তাক এঘৰীয়া কৰে কোনোবাই কিবা গাহৰি পুহিলে তাক এঘৰীয়া কৰে আৰে কিহৰ এইবোৰ আপোনালোকৰ নাটক হে পৃথিৱী ক'ৰ পৰা ক'ত পাই গৈছে আমাৰ আকৌ কেইজন মানে এঘৰীয়া সংঘ খুলিছে এতিয়া সংঘ আপোনালোকে ভাল সংঘ খুলিছে এই কি বুলি কয় নাগাৰা সংঘ আপোনালোকে খোলক নাগাৰাৰ বাবে যি কৰিবলৈ কৰক ছোৱালীজনীক আপোনালোকে কোন হৈছে আপোনালোক কোন হৈছে এনেকৈ যে নাগাৰা নাম গোৱা ছোৱালীজনীক আপোনালোকে এঘৰীয়া কৰি দিছে সৰু ছোৱালীজনী যদি কালি যদি কিবা এটা বেয়া সিদ্ধান্ত গ্ৰহণ কৰে আপোনালোকে কি জগৰীয়া হ'ব নহয় আপোনালোক জগৰীয়া হ'ব অধিকাৰ ক'ত পালে আপোনালোকে আৰে পপুলাৰ হ'ল ছোৱালীজনী ভাইৰেল হ'ল কিবা এটা ভুল থাকিব পাৰে ৰ'ব এতিয়া আপোনালোকে যে এঘৰীয়া কৰি দিলে কি এতিয়া ছোৱালীজনী কি ক'তো গান গাব নোৱাৰিব ভাবিছে নেকি কালিৰ পৰা মই গান গাম কোনোবা কিবা কিবি গান গাম মোক কোন সংগঠনে মোক কোন গান গোৱা সংগঠনে মোক বহিষ্কাৰ কৰিব এঘৰীয়া কৰিব কৰক মই আকৌ নিজে গান গাম ক'ৰবাত নিজৰ ইচ্ছা মোক ঘৰত গান গাম মই য'ত ইচ্ছা তাত গান গাম ৰখাব পাৰিব ৰখাব নোৱাৰে এতিয়া নাগাৰা নাম গোৱাৰ কাৰণে বা এতিয়া মানে এঘৰীয়া হৈ গ'ল ছোৱালীজনী এই চাওক লিষ্ট দেখিছে দীঘলীয়া লিষ্ট তাই গান গাই থাকিব এতিয়া ফুল মাতি আছে তাইক কিন্তু মানে আপোনালোকৰ মানে বুঢ়ৌ চবতো বহি আছে ন আপোনালোকৰ বয়সস্থ মানুহ বহি আছে আপোনালোকৰ অলপতো আপোনালোকৰ ব্ৰেইন হ'ব লাগিছিলে ভেজা হ'ব লাগিছিলে চিনিয়ৰ মানুহ আপোনালোক চাগে বহি আছে এনেকুৱা কাম কৰিব লাগে নেকি কওকচোন নাগাৰা নাম গোৱা ছোৱালী এজনীক আপোনালোকে কৰি দিলে বহিষ্কাৰ নহয় এঘৰীয়া এইবোৰ মানে এঘৰীয়া এই চিষ্টেমটো মানে মই কৈছোঁ তো মোৰ এনেকুৱা খং উঠে ন এই এঘৰীয়া বুলি শব্দটো শুনিলে কিহৰ মানে এঘৰীয়াহে আকৌ কিছুমান মানুহ আকৌ দেখোঁ কোনোবা ঘৰৰ কাম এঘৰীয়া কৰি দিয়ে পিছত ঘৰৰ মানুহ জ্বলাবৰ কাৰণে অকলে পুতেকে লৈ যাব লাগে জীয়েকে লৈ যাব লাগে কোনো মানে আমাৰ গাঁৱৰ মানুহ আমি আনিব নোৱাৰোঁ দেই কাৰণ আমি যাব নোৱাৰে বোলে গাঁৱৰ মানুহে কাৰণ এঘৰীয়া কৰি দিছে যে এইবোৰ চিষ্টেম এইবোৰ নটৰিয়াছ চিষ্টেম বন্ধ হ'ব লাগে এই এঘৰীয়া এতিয়া কৰিব আহিছে ছোৱালীজনীক এঘৰীয়া কৰিব আহিছে নাগাৰা নাম গোৱাৰ বাবে ছোৱালীজনীক কি সিদ্ধান্ত কিহৰ আপোনালোক মানে কি লাইন লাইনত থাকি গৈছে নহয় নিজেতো একোডাল জীৱনত কৰিব নোৱাৰিলে কোনোবাই কৰিছে কোনোবাই ভাইৰেল হৈছে কোনোবাই যিয়ে নহওক কোনোবাই গান গাইছে কোনোবাই কিবা কৰিছে কোনোবাই নাগাৰা নাম গাইছে পপুলাৰ হৈছে নতুন প্ৰজন্মৰ ছোৱালী এঘৰীয়া আপোনালোকে কৰিব আপোনালোক কোন হৈছে কোনোতো আপোনালোকক অধিকাৰ দিয়া নাই আপোনালোকক ধিক্কাৰ দিছোঁ আপোনালোকক গৰিহণা দিছোঁ কালি যদি এই ছোৱালীজনী এইটো যদি মেণ্টেল যদি প্ৰেছাৰ পৰে কিবা যদি ভগৱানে নকৰক যদি কিবা কানুনত যদি ভাঙি পৰে মেণ্টেলি ডিষ্টাৰ্ব হৈ যায় কোনে হেৰি কৰিব ৰেছপনচিবিলিটি কোনে ল'ব মই কৈছোঁ কৰিশ্মা তুমি ইহঁতক পাত্তা দিব দৰকাৰ নাই তোমাক কোনে এঘৰীয়া কৰিছে কি কৰিছে বাদ দিয়া তুমি নিজৰ গান গাই থাকা তোমাৰ লগত অসমবাসী ৰাইজ আছে আমি আছোঁ তোমাৰ লগত আৰু এই এঘৰীয়া চিষ্টেমটোক মই কৈছোঁ ৰাইজ যোনে এঘৰীয়া কৰিব আহে ন সিহঁতক আপোনালোকে এঘৰীয়া কৰক ধন্যবাদ